নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ DG Edits ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। চ' গাইজ, আপোনালোকক মই আজি দেখুৱাম এতিয়া বৰ্তমান যিটো আপোনালোকে এটা ভিডিঅ' প্লে' হৈ আছে তেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে কেনেকৈ এডিট কৰিব পাৰিব। আৰু গাইজ, তেনেকুৱা ধৰণৰ ভিডিঅ' এডিট কৰিবলৈ আপোনালোকক এটা এপ্লিকেশ্যনৰ দৰকাৰ হ'ব। এপ্লিকেশ্যনটোৰ নাম হৈছে VN। আৰু এই VN এপ্লিকেশ্যনটো আপোনালোকে গুগল প্লে' ষ্ট'ৰত পাই যাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু যদিহে আপোনালোকেও এনেকুৱা ধৰণৰ ভিডিঅ' এডিট কৰিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব শেষলৈকে, অলপমানো স্কিপ নকৰাকৈ। কিয়নো যদিহে আপুনি স্কিপ কৰে আপোনাৰ বুজাত অলপ খেলি মেলি হ'ব পাৰে, পাছত আপোনালোকৰ ভিডিঅ'টো বনাওঁতে অসুবিধা হ'ব পাৰে। চ' গাইজ, বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু অনুৰোধ, যদিহে চেনেলটো আপোনাৰ এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু কাষতে থকা ঘণ্টাটো অল ন'টিফিকেশ্যন কৰি প্ৰেছ কৰি দিয়ক, যাতে মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপুনি পাই থাকে। চ' গাইজ, বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ৰেগুলাৰ ইণ্ট্ৰ'টোৰ সৈতে। এপ্লিকেশ্যনৰ দৰকাৰ হ'ব। এপ্লিকেশ্যনটোৰ নাম হৈছে VN। চ' গাইজ, VN এপ্লিকেশ্যনটো আপোনালোকে গুগল প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব, নাইবা মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত যাব, তাতো লিংক পাব, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। চ' গাইজ, প্ৰথমে আপোনালোকে VN এপ্লিকেশ্যনটো অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচখন খোল খাব। তাৰপিছতে আপোনালোকে তলত চাব এটা প্লাছৰ আইকন দেখিব, তাতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে পুনৰ নিউ প্ৰজেক্ট দেখিব, তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে ফটোটো চিলেক্ট কৰি ল'ব, যিটো ফটোত আপোনালোকে ভিডিঅ'টো বনাব বিচাৰে। চ' গাইজ, মই ফটোটো চিলেক্ট কৰি লৈছোঁ পটাপট। চ' গাইজ, দেখিলে মই ফটোটো চিলেক্ট কৰি ল'লোঁ। আপোনালোকে এনেদৰে ফটোটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। এনেদৰে অহাৰ পাছত আপোনালোকৰ পাছতে আপোনালোকৰ এনেদৰে আহিব। এনেদৰে অহাৰ পাছত আপোনালোকৰ কি হ'ব, ইয়াতে আপোনালোকৰ 2 ছেকেণ্ড বা 3 ছেকেণ্ডৰ হ'ব। আপোনালোকৰ ফটোটোৰ ওপৰত টেপ কৰিব। টেপ কৰি আপোনালোকে এনেদৰে টানি নি আপোনালোকে 30 ছেকেণ্ডৰ কৰি ল'ব। ঠিক আছে, এনেদৰে টানি আপোনালোকে 30 ছেকেণ্ডৰ কৰি ল'ব। 30 ছেকেণ্ডৰ কৰাৰ পাছত আপোনালোকে ইয়াতে ফিল্টাৰ দেখিবলৈ পাইছে, ফিল্টাৰত ক্লিক কৰিব। ফিল্টাৰত ক্লিক কৰি আপোনালোকে অলপ গ্ৰীণ কৰি ল'ব ফটোটো, কিন্তু দেখিবলৈ তেতিয়া ভাল হ'ব। য'ত দেখিলে F5 লিখি থোৱা আছে, F5ত ক্লিক কৰি দিওঁ, আপোনালোকৰ ফটোটো এনেকুৱা ধৰণৰ গ্ৰীণ হৈ যাব। নাইবা আপোনালোকৰ বহুত ইফেক্ট আছে, আপোনালোকে যিটো ইফেক্ট লাগে আপোনালোকে C1ত লগাই ল'ব পাৰে। C1ত লগালে এনেকুৱা হ'ব। চ' গাইজ, দেখিলে ধুনীয়া লাগিছে দেখিবলৈ, এনেকৈ ৰাখি দিব। ৰখাৰ পিছত এতিয়া অ'কে কৰিব। অ'কে কৰাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকে আপোনালোকৰ যিটো ক্লাউড মানে ডাৱৰখিনি যিটো পাছিং হৈ থাকে, তেনেকুৱা ধৰণৰ এটা ভিডিঅ' এড কৰিব লাগিব। এটা ভিডিঅ'টো মই ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব আৰু আপোনালোকে ইয়াতে এড কৰি ল'ব। চ' গাইজ, ভিডিঅ'টো এড কৰিবলৈ হ'লে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে, এইটো প্লাছৰ আইকন দেখিবলৈ পাইছে, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত ফটো এণ্ড ভিডিঅ' ওলাব, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ ডাৱৰৰ যিটো ভিডিঅ' হ'ব আপোনালোকে সেইটো ভিডিঅ' ইয়াতে চিলেক্ট কৰি ল'ব। গতিকে দেখিছে, মই এইটো ইয়াতে আপোনালোকক চিলেক্ট কৰি দিলোঁ। চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে এনেদৰে ডাঙৰ কৰি ল'ব। ডাঙৰ কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, এইফালে ছাইডত যাব, তাতে আপোনালোকে মাস্ক নামৰ এটা অপশ্যন দেখিব, তাতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এটা মিৰৰ দেখিবলৈ পাইছে, মিৰৰ ওপৰত ক্লিক কৰিব। মিৰৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে কাঁহ চিন দেখিবলৈ পাব। আপোনালোকে দেখিছে কাঁহ চিন দেখিছে, আপোনালোকে কাঁহ চিনটোতে আপোনালোকে এনেদৰে ওপৰলৈ এনেদৰে লৈ যাব। এনেদৰে ওপৰলৈ লৈ যাব আপোনালোকে ইয়াতে ৰাখিব। ইয়াতে ৰখাৰ পিছত আপোনালোকে অলপ ইয়াতে এডজাষ্ট কৰি দিব। দেখিছে, এনেকুৱা ধৰণৰ কৰি দিব। চ' এনেদৰে আপোনালোকে ভালদৰে এডজাষ্ট কৰি দিব। এডজাষ্ট কৰাৰ পিছত আপোনালোকে আৰু অলপ ওপৰলৈ লৈ যাব, ইমানতে ৰাখি দিব। ইয়াতে ৰখাৰ পিছত আপোনালোকে এনেদৰে ভালদৰে এডজাষ্ট কৰি ল'ব। এনেদৰে আপোনালোকে যাতে আপোনালোকৰ অৰিজিনেল হয় নে ডুপ্লিকেট হয় যাতে ধৰিব নোৱাৰে। এডজাষ্ট কৰাৰ পিছত আপোনালোকে এতিয়া অ'কে কৰি দিব। অ'কে কৰাৰ পিছত আপোনালোকে এটা গান এড কৰিব লাগিব, যিটো গানত আপোনালোকে মানে ভিডিঅ'টো বনাব। গান আপোনালোকে এড কৰিব পাৰে, আপোনালোকে যিকোনো এড কৰি লগাব পাৰে। মই এটা গান আপোনালোকক এড কৰি লগাই দিছোঁ। গান এড কৰিব, টেপ টু এড মিউজিক লিখি থোৱা আছে, তাতে ক্লিক কৰিব। ইয়াতে মিউজিকত যাব। মিউজিকত যোৱাৰ পিছত আপোনালোকে যিকোনো এটা গান ইয়াতে লগাই দিব। চ' গাইজ, মই ইয়াতে আপোনালোকক এটা গান লগাই দেখুৱাই দিছোঁ।
দেখিলে আপোনালোকে গানটো লগাই দিলোঁ গানটো লগোৱাৰ পিছত আপোনালোকে মই ভিডিঅ'টো প্লে' কৰি দেখুৱাই দিছোঁ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা ধৰণৰ হ'ব চ' গাইজ আপোনালোকে ভালদৰে এডজাষ্ট কৰি দিব আপোনালোকক মই দেখুৱাবৰ কাৰণে ভালদৰে এডজাষ্ট কৰিব পৰা নাই কিয়নো জল্দি কৰিবলগীয়া হৈছে নহ'লে মই যদি ইয়াতে আপোনালোকক ভালদৰে এডজাষ্ট কৰি দিওঁ আপোনালোকৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব চ' গাইজ আপোনালোকক মই ভালদৰে এডজাষ্ট কৰি দেখুৱাই দিম বাৰু দেখিছে গাইজ আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'ব চ' গাইজ মই আপোনালোকক অলপ ভালদৰে এডজাষ্ট কৰি দিছোঁ যাতে আপোনালোকৰ দেখিবলৈ শুৱনি হয় নহ'লে আপোনালোকে বিশ্বাস নকৰিব চ' গাইজ আপোনালোকক পুনৰ এটা ক্লিক কৰিব মাস্কত যাব মাস্ক তাত গৈ পিনে আপোনালোকক পুনৰ চিনটো দেখিছে ইয়াতে ভালদৰে এনেদৰে এডজাষ্ট কৰি দিব আৰু এডজাষ্ট কৰাৰ পিছত আপোনালোকে অ'কে কৰিব এতিয়া গাইজ আপোনালোকক মই ভিডিঅ'টো প্লে' কৰি দেখুৱাইছোঁ এতিয়া চাওক আপোনালোকৰ কিমান ধুনীয়া হৈ গ'ল চ' গাইজ দেখিলে এনেকুৱা ধৰণৰ আপোনালোকৰ ভিডিঅ'টো দেখিবলৈ হৈ যাব চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি সেই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যদিহে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো অল ন'টিফিকেশ্যন কৰি প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপুনি পাই থাকে চ' গাইজ আজিলৈ ইমানেই ধন্যবাদ জয় অসম আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে